হেই ভিউৱাৰ্ছ কেনে আছে আপোনালোক সো বন্ধুসকল আজিকালি ইণ্টাৰনেটত সাইৰেন হেড নামৰ কেৰেক্টাৰ এটা বহুত ভাইৰেল হৈ আছে ইণ্টাৰনেটত যদি আপোনালোকে সাইৰেন হেড বুলি সাৰ্চ কৰে এনেকুৱা বহুত ভিডিঅ' পাই যাব য'ত তেওঁলোকে দাবী কৰে যে তেওঁলোকে হেনো ৰিয়েল সাইৰেন হেডক দেখিছে আজি মই আপোনালোক এই সাইৰেন হেডৰ ষ্টৰীটো সঁচা নে মিছা তাৰ ওপৰত সম্পূৰ্ণকৈ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে যদিহে আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা হৰৰ ৰিলেটেড কন্টেন্ট আৰু হৰৰ মুভি এক্সপ্লেনেশ্যন ভিডিঅ' আনিয়ে থাকোঁ তেন্তে বলক আপোনালোকৰ কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সাইৰেন হেড এটা মামৰে ধৰা লোহাৰ পৰা জন্ম হোৱা প্ৰাণী যাৰ চকু কাণ মুখ একো নাই তাৰ সলনি বেলেগ বেলেগ দিশত দুটা সাইৰেন আছে ইয়াৰ হাত দুখন ইমান দীঘল যে সি আৰামকৈ নিজৰ আঁঠু দুটা চুব পাৰে এনেতো সি ইমান ডাঙৰেই সাইৰেন হেডৰ সাইৰেন দুটাৰ মাজত দীঘল দীঘল ধাৰ ধাৰ দাঁতো আছে যাৰ সহায়ত সি আৰামকৈ এজন ব্যক্তিক মৃত্যুমুখত পেলাব পাৰে সাইৰেন হেডে চিকাৰ কৰাৰ সময়ত চিকাৰৰ পিছে পিছে মনে মনে যায় আৰু বেছিভাগ সময় সি গছৰ পিছতে লুকাই থাকে সাইৰেন হেডে নিজৰ সাইৰেন দুটাৰ সহায়ত কিছু এনেকুৱা শব্দ ওলায় যি শব্দ শুনি এজন ব্যক্তি সন্মোহিত হয় আৰু সাইৰেন হেডৰ পিছে পিছে যায় এই শব্দ শুনি ব্যক্তিজন এনেদৰে সন্মোহিত হৈ যায় যে তেওঁ ক'বই নোৱাৰে যে তেওঁ আন ক'তো নহয় মৃত্যুৰ আন এটা নাম সাইৰেন হেডৰ কাষলৈহে গৈ আছে শেষত সাইৰেন হেডে সেই ব্যক্তিজনক নিজৰ ধাৰ ধাৰ দাঁতৰ সহায়ত খাই পেলায় এতিয়া যদি আপোনালোকে সাইৰেন হেডৰ বিষয়ে ইণ্টাৰনেটত চাৰ্চ কৰে তেতিয়া আপোনালোকে গম পাই যাব যে এই প্ৰাণীটো কিমান ঘাতক হ'ব পাৰে কোনেনো জানিছিল যে পৃথিৱীত এটা এনেকুৱা প্ৰাণী আছে যাৰ গোটেই শৰীৰটো মামৰ ধৰা লোহাৰ পৰা নিৰ্মিত হ'ব আৰু মূৰত দুটা এনেকুৱা সাইৰেন যাৰ সহায়ত সি সকলোকে সন্মোহিত কৰিব পাৰিব সো বন্ধুসকল মই আপোনালোকক সাইৰেন হেডৰ বিষয়ে সম্পূৰ্ণকৈ ক'লোঁ সাইৰেন হেড দেখিবলৈ কেনেকুৱা ই কেনেকৈ নিজৰ মূৰত থকা সাইৰেন দুটাৰ সহায়ত মানুহবোৰক সন্মোহিত কৰিব পাৰে আৰু ইয়াৰ সম্পূৰ্ণ শৰীৰটো কিহেৰে নিৰ্মিত এতিয়া বন্ধুসকল আপোনালোকেও যদি সাইৰেন হেডৰ এই ষ্টৰীটো সঁচা বুলি ভাবি আছে মই আপোনালোকক কৈ দিওঁ যে এই সাইৰেন হেডৰ যি কাহিনী ইণ্টাৰনেটত ইমান ভাইৰেল হৈ আছে এই সকলোবোৰ মিছা হয় আপোনালোকে ঠিকেই শুনিছে এই সাইৰেন হেডৰ যি ষ্টৰী ইণ্টাৰনেটত ভাইৰেল হৈ আছে এই সকলোবোৰ ফিকশ্যনেল হয় ইয়াক কেনেডাৰ নিবাসী ট্ৰেভাৰ হেণ্ডাৰছন নামৰ পেইণ্টাৰ এজনে বনাইছিল ট্ৰেভাৰে মাজে মাজে এনেকুৱা পেইণ্টিং বনাই মানুহবোৰক ভয় খুৱাই থাকে সাইৰেন হেডকো ট্ৰেভাৰে বনাইছিল যি এতিয়া ইণ্টাৰনেটত বহুত ভাইৰেল হৈ আছে যদি আপোনালোকৰ মোৰ কথাত বিশ্বাস হোৱা নাই তেন্তে আপোনালোকে ট্ৰেভাৰৰ ইনষ্টাগ্ৰাম পেজ চাব পাৰে য'ত তেওঁ এনেকুৱা ভয়ানক ক্ৰিয়েচাৰবোৰৰ পেইণ্টিং কৰি আপলোড কৰিয়ে থাকে এতিয়া আপোনালোকে ইণ্টাৰনেটত সাইৰেন হেডৰ বিষয়ে বহুতো ঘটনা দেখিবলৈ পাব য'ত তেওঁলোকে দাবী কৰে যে তেওঁলোকে হেনো ৰিয়েল সাইৰেন হেডক দেখা পাইছে কিন্তু এই সকলোবোৰ মিছা সাইৰেন হেড এজন পেইণ্টাৰৰ কাল্পনিক সৃষ্টি হয় যি এতিয়া ইণ্টাৰনেটত বহুত ভাইৰেল হৈ আছে সাইৰেন হেডৰ এই কাল্পনিক কাহিনী ইমান প্ৰচলিত হ'ল যে এতিয়া সাইৰেন হেডৰ গেমো আপোনালোকে দেখিবলৈ পাব সো বন্ধুসকল এতিয়া মোৰ আপোনালোকলৈ প্ৰশ্ন সাইৰেন হেডৰ এই ষ্টৰীটো আপোনালোকে ৰিয়েল বুলি ভাবেনে যদিহে ভাবে তেন্তে মোক কমেণ্ট কৰি জনাব আৰু যোৱাৰ আগতে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা মিষ্টেৰিয়াছ হৰৰ আৰু হৰৰ মুভি এক্সপ্লেনেশ্যন ভিডিঅ' আনি থাকোঁ তেতিয়ালৈ ঘৰত থাকক সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক